নমস্কাৰ। আজি আমি কথা পাতিবলৈ গৈ আছোঁ কিছু সময়ৰ আগতে শিক্ষামন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা হোৱাত কি আলোচনা হ'ল তাৰ বিষয়ে ভিডিঅ'টোত সবিশেষ জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক যাতে আহিবলগীয়া ভিডিঅ'ৰ সকলো ধৰণৰ নটিফিকেশ্যন আপুনি অতি সোনকালে লাভ কৰে। তাৰ আগতে বন্ধুসকল, ডিছক্ৰিপশ্যনত এটা লিংক আছে যি এটা এপছ হয় যি আপোনালোকে চাইন আপ এপটো ডাউনলোড কৰিলে আপোনালোকে 50 টকা লাভ কৰিব পাৰিব আৰু আপোনালোকে বহুত পইচা তাৰ পৰা ইনকাম কৰিব। তেনেহ'লে দেৰি নকৰিব, মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে এতিয়াই যাওক সেই এপটো ডাউনলোড কৰক। এতিয়া আহিছোঁ আমি ভিডিঅ'টোৰ মাজলৈ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ যি আজি আলোচনা হ'ল আৰু তাৰপিছত তেখেতে কয় যে ইতিমধ্যেই তেওঁলোকে যি জুলাই মাহৰ 15 তাৰিখৰ পৰা 20 তাৰিখলৈকে তেখেতে যি পৰিকল্পনা হাতত লৈছে যে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা তেওঁলোকে পতাৰ, আৰু তাৰ বাবে তেওঁলোকে ইতিমধ্যেই স্বাস্থ্য মন্ত্ৰালয়ে তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছে। তেওঁলোকে যদি স্বাস্থ্য মন্ত্ৰালয়ে যদি তেওঁলোকক অনুমতি দিয়ে তথা সেউজ সংকেত যদি তেওঁলোকে দিয়ে তেতিয়াহে অসমত পৰীক্ষা পাতিব পাৰিব। আৰু তেওঁলোকে আগতো কৈ আহিছে যে পৰীক্ষা অসমত হ'বই। যদি স্বাস্থ্য মন্ত্ৰালয়ে যদি তেওঁলোকক অনুমতি নিদিয়ে পৰীক্ষা পাতিবলৈ, তেওঁলোকে কোনো পধ্যেই অসমত পৰীক্ষা পাতিব নোৱাৰে। আৰু শেষ জুলাই মাহটোৱে আছে, আৰু জুলাই মাহত যদি অসমত পৰীক্ষা নহয় তেনেহ'লে একেবাৰে বাতিল বুলি ক'ব পাৰি। আৰু লগতে তেওঁ উল্লেখ কৰে যে 2 এদিনতে অসমত কেইটা ছাবজেক্টত হ'ব সকলো জানিব পাৰিব বুলি তেওঁলোকে মন্তব্য কৰিছে। আৰু তেওঁ কৈছে যে 3টা বা 4টা ছাবজেক্টতে হ'ব। আৰু ভিডিঅ'টো যদি ভাল লাগিল ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ছ' মাছ।